নমস্কাৰ পুষ্পাঞ্জলি ক্ৰিয়েশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই এই ভিডিঅ'টিত আপোনালোকক অকণমান কথা ক'ব লগা আছিলে মোৰ ফালৰ পৰা সেইখিনিৰ কাৰণে মই আজি ভিডিঅ'টি বনালোঁ আজি ইয়াত কোনো ধৰণৰ স্ক্ৰীন প্ৰিণ্টিঙৰ কিট পেকিং বা ট্ৰেইনিং সেইবোৰ সকলোবোৰ কোনো ধৰণৰ হেৰি নহয় নেদেখাওঁ আজি অকল মই এই ভিডিঅ'টোত মই কথা কেইটামান ক'ম বুলিহে আহিলোঁ আৰু যিহেতু আজি ছানডে তথাপিতো ফ্ৰী আছোঁ তথাপিতো অকণমান ঘৰত আলহী আছে আমাৰ দেউতাৰ পাৰ্টি এটা হৈ আছে দেউতাও বাৰু এতিয়া ৰিটায়াৰ হোৱাৰ পাছতো তেওঁলোকক অফিচৰ মানুহ কিছুমানে পাহৰিব নোৱাৰি আজি আমাৰ ঘৰলৈকে আহিছে পাৰ্টি কৰিবৰ কাৰণে আৰু এই পাৰ্টিটো ঘৰত চলি আছে মই অকণমানকৈ দেখুৱাম বাৰু পাছত সেইটো কাৰণে মই ঘৰৰ পৰা ওলাই যাব পৰা নাই যিহেতু বহুত আলহী আৰু সেইটো কাৰণে ভাবিলোঁ কিছুমান কথা ক'ব লগা আছিলে আৰু কথাখিনিকে আজি কৈ দিওঁ বুলি ভাবিলোঁ আৰু প্ৰথম কথা আপোনালোকে সকলোৱে জানেই যে মই অল ইণ্ডিয়া বস্তু দিওঁ অসমৰ বাহিৰেও ইণ্ডিয়াৰ ভিতৰৰ যোনখিনি মানুহ অসম ইণ্ডিয়া সকলোবোৰৰ মানুহবোৰকে মই বস্তু দিওঁ আপোনালোকে দেখিছে মোৰ ভিডিঅ'বোৰত আৰু তেওঁলোকে অসমৰ মানুহবোৰ আৰু অসমৰ বাহিৰৰ যোনবোৰ মানুহ সকলোবোৰ মানুহে মোক ইমানখিনি মৰম দিয়াৰ কাৰণে মোৰ পৰা বস্তু লোৱাৰ কাৰণে মোক ছাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ সকলোলৈকে আৰু এনেকৈ মৰম দি যাব বুলি ভাবিছোঁ মই আপোনালোকে মোক অকণমান অনুপ্ৰেৰণা যোগাব বুলি ভাবিছোঁ মোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু মই কিছুমান কথা ক'ম বুলি যিহেতু আহিছোঁ মোৰ এক নম্বৰ কথাটো হ'ল অৰ্ডাৰ মোৰ বহুত আছে বহুত আহে অৰ্ডাৰ ইমানেই অৰ্ডাৰ আহে যে মই নিজে মেইনটেইন কৰিব নোৱাৰা হৈ যাওঁ আৰু প্ৰথম যেতিয়া মই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ মই অকলে ষ্টাৰ্ট কৰিছিলোঁ মোৰ এটা ফোন নাম্বাৰে আছিলে কিন্তু মই এতিয়ালৈ মানে নোৱাৰা হৈ গৈছোঁ নিজে সেইটো কাৰণে মই আৰু এটা ফোন নাম্বাৰ উলিয়াই পেলাই আৰু এজনক মানে মোৰ ইনক্লুড কৰি লৈছোঁ আৰু তেওঁ কোন আপোনালোকে পাছত গম পাব বাৰু কম মই সকলোবোৰ এদিন আৰু তেওঁৰ ওচৰতো এটা থাকে আৰু মোৰ ওচৰতো এটা থাকে আৰু মেইন কথাটো হ'ল ইমানেই অৰ্ডাৰ আহে যে অৰ্ডাৰ ল'ব নোৱাৰোঁ তেওঁৰ জব আছে মোৰো জব আছে মোৰ কলেজ আছে তেওঁৰ স্কুল আছে তেনেকুৱা হয় আৰু মই ৰাতিপুৱা 9টা বজাত কলেজলৈ ওলাই যাওঁ আৰু 2টামান বজাত এনেকৈ ঘূৰি আহোঁ আৰু তেওঁ স্কুললৈ ওলাই যায় 2টা বজাত ঘূৰি আহে তেনেকুৱা হয় আৰু যিহেতু ঘৰৰ পৰা স্কুল আমি কৰাৰ পাছত যে পাৰ্চনেল কামবোৰ আৰু স্কুলৰ স্কুল কলেজৰ সকলোবোৰ কামবোৰ শেষ কৰাৰ পাছতহে আমি কুৰিয়াৰবোৰ দিওঁ তেনেকৈ কৰি পেলাই পাছবেলা সময়তো আমি বিজনেছতে কটাওঁ ৰাতিলৈকে তেনেকুৱা হয় আৰু কেতিয়াবা সেইটো সময়ত মানে স্কুল কলেজত থকা সময়ত কেতিয়াবা কাৰোবাৰ ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ সেইটো কাৰণে বহুত দুখিত আমি আৰু ক্ষমা বিচাৰিছোঁ আপোনালোকক আৰু যদি আপোনালোকৰ ফোন কেতিয়াবা আমি ৰিচিভ নকৰোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় হোৱাটছআপত নাম্বাৰ দিয়া আছে আপোনালোকে হোৱাটছআপত মেছেজ কৰি থ'ব পাৰে আৰু সেইটোৰ মতে আমি ৰিপ্লাই দিম ৰাতি হ'লেও ৰিপ্লাই দিম আপোনালোকে বেয়া নাপাব আৰু বহুত যিহেতু অৰ্ডাৰ আহে অৰ্ডাৰখিনি আচলতে ল'ব নোৱাৰা কেতিয়াবা আমি নিজে বনাব নোৱাৰা হৈ যাওঁ যিহেতু আমি আগতে বাৰু এজন ভিন্দৰ পৰা মই স্ক্ৰীনখিনি আনিছিলোঁ আৰু এতিয়াও আনো বাৰু এতিয়া নিজেও বনাওঁ আৰু তেওঁৰ পৰাও আনো নিজেই স্ক্ৰীনখিনি বনাওঁ যদিও মানে ইমানেই অৰ্ডাৰ বেছিকৈ আহে যে আমি টাইম দিব নোৱাৰা হৈ যাওঁ কাৰণ যিহেতু মানে 2টা বজাত আমি অহাৰ পাছত যেতিয়া স্ক্ৰীনখিনি বনাওঁ ৰাতি হৈ যায় আৰু কিছুমান ৰেডি নহয় সেইটো কাৰণে আকৌ তেওঁৰ পৰাও আনিব লগা হয় তেনেকুৱা মানে দুইফালৰ পৰা চলাই আছোঁ আমি নিজেও বনাওঁ তেওঁৰ ফালৰ পৰা আনো আমি যোনখিনি কৰিব নোৱাৰোঁ সেনেকুৱা হয় যিহেতু দিনৰ দিনটো এনেই ঘৰত থকা মানুহৰ কাৰণে এইখিনি ভাল কিন্তু আমি যিহেতু আমাৰ নিজৰ কাম আছে প্ৰফেচনেল কাম আছে আমি নিজৰ কামত ওলাই যাবলগীয়া হয় আৰু বিজনেছটো চলাব লগা হয় সেইটো কাৰণে দুইফালে টাইম মেনেজ কৰিবলৈ অকণমান দিগদাৰ হয় এইটো আপোনালোকে নিশ্চয় বুজি পাব বুলি আশা কৰিলোঁ আৰু বহুতে ফোন ৰিচিভ নকৰিলে বাৰু বহুত বেয়াকৈও কয় সেইটো আপোনালোকে কেতিয়াও নাভাবিব যে ফোন ৰিচিভ কেলৈ কৰে আপোনালোকে কিছুমানে মোক আগতে কয় যে আপোনালোকে বিজনেছৰ মানুহ হৈ পেলাই কেলৈ ফোন ৰিচিভ নকৰে আচলতে সেইটো নহয় বিজনেছৰ মানুহ হৈ যে ফোনটো এনি টাইম হাতত থাকিব সেইটো নহয় কেতিয়াবা ফোনটো এনি টাইম হাতত থাকে ফোনটো আপোনালোকৰ আহি আছে বুলি দেখোঁ তথাপিতো আমি ৰিচিভ কৰিব নোৱাৰা হৈ যাওঁ কাৰণ এনেকুৱা এটা কিছুমান জেগাত থাকোঁ সেনেকুৱা হয় আৰু সেইটো কাৰণে বেয়া নাপাব আপোনালোকে মেছেজ দিলে আমি ৰাতি হ'লেও নিশ্চয় মেছেজ বেক কৰিম বা কল বেক কৰিম তেনেকুৱা কৰিম আৰু এটা কথা বিশ্বাসটো মেইন আপোনালোকে যেতিয়া আমাৰ পৰা বস্তু লওঁ বুলি ভাবে আমাৰ গোটেই ডিটেইলছ চেক কৰি ল'ব গোটেই ভিডিঅ'খিনি চাই ল'ব A to Z চাই ল'ব আমি ক'লে বস্তু দিছোঁ কি বস্তু দিছোঁ আৰু মোৰ ওপৰত কিবা কমপ্লেইন আছে নেকি সেইবোৰ চাই ল'ব আপোনালোকে হয় এইটো জানো আজিকালি অনলাইনত চবকে কিছুমানে চবকে নহয় বাৰু কিছুমানৰ ক্ষেত্ৰত ঠগে আৰু ময়ো আগতে এইটো ঠগন খাই থৈছোঁ সেইটো কাৰণে ময়ো কওঁ আপোনালোকেও মোক বিশ্বাস কৰিব আৰু আপোনালোকক মই বিশ্বাসতে বস্তু দিওঁ আপোনালোকে যদি বিশ্বাস নকৰে মোৰ পৰা বস্তু নল'ব বুলিয়ে মই ডাইৰেক্ট কৈ দিওঁ কাৰণ যিহেতু আপোনালোকে এবাৰ পে'মেণ্ট কৰাৰ পাছত মোক বাৰে সুধি থাকে বস্তু কেতিয়া দিব সেইটো অৱশ্যে হয় মানুহৰ যেতিয়া নতুন এটা বস্তু ল'ব বিচাৰে বা পে'মেণ্টটো কৰাৰ পাছত মানুহে বিচাৰে যে সোনকালে বস্তুটো সোনকালে আহক কিন্তু এইটো ক্ষেত্ৰত আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত কেতিয়াবা অৰ্ডাৰ দিলে আপোনালোকে নিশ্চয় গম পায় যে সেইটো বস্তু এসপ্তাহৰ ভিতৰত কেতিয়াও নাহে বা কেতিয়াবা আহে কিছুমান বস্তু কিন্তু এসপ্তাহ বেছিয়ে লাগে কেতিয়াবা তেনেকুৱা হয় আমাৰ ক্ষেত্ৰতো সেইটোৱে গতি হয় যিহেতু আমাৰ স্ক্ৰীনখিনি ৰেডি কৰিব পৰা নাই যিহেতু আমাৰ একেবাৰে টাইম নাই সেইটো কাৰণে সময়মতে কাপোৰ দিব সময়মতে দিছোঁ বহুতক দিছোঁ কিন্তু কেতিয়াবা কিছুমানক দিব নোৱাৰা হৈ যাওঁ কাৰণ স্ক্ৰীন ৰেডি কৰোঁতে অকণমান টাইম লাগে আৰু যিহেতু এতিয়া বাৰিষাৰ বতৰ বৰষুণ পৰি থাকে আৰু বৰষুণৰ সময়ত স্ক্ৰীন ৰেডি কৰিবলৈ একেবাৰে বেয়া
আৰু যেতিয়া স্ক্ৰীনবোৰ বেয়াকৈ আমি ৰেডি কৰি দিওঁ তেতিয়া আপোনালোকৰ ইউজ কৰিবলৈও ভাল নহ'ব, সোনকালে স্ক্ৰীনবোৰ ডেমেজ হ'ব, তেনেকুৱা হ'ব, আকৌ পাছত আমালৈ কমপ্লেইন আহিব, তেনেকুৱা কথা। এইটো কাৰণে আমি অকণমান টাইম লওঁ স্ক্ৰীন বনাবৰ কাৰণে, এইটো আপোনালোকে বুজি পাব। কিন্তু পে'মেণ্ট কৰাৰ লগে লগে যে আজি পে'মেণ্ট কৰিলে কাইলৈ বস্তু আজিয়ে পঠিয়াব লাগে তেনেকৈ কিছুমানে কৰে, কিন্তু সেইটো নকৰিব। কাৰণ আজি পে'মেণ্ট কৰিলে যদি আজি বস্তু ৰেডি থাকে অভিয়াছলি আমি আজিয়ে দিম, কাৰণ আমিও সেইটো হেডেকটো ল'ব নিবিচাৰোঁ, মানে আমিও সোনকালে দি হোৱাটো আমিও বিচাৰোঁ। কাৰণ যিহেতু আমাৰ প্ৰত্যেক দিনাখনে অৰ্ডাৰ আহিয়ে থাকে, কোনো দিনাখনে মিছ নোহোৱা নাই। আৰু যদি আমাৰ বাই চান্স কেতিয়াবা ৰেডি নাথাকে তেতিয়াহ'লে কাইলৈ বা পৰহিলৈ তেনেকৈও দিয়া হয়। কিন্তু সেই কিছুমান মানুহে সেই দুদিনলৈকেও মানে ৰৈ দিব নোৱাৰে, সেইটো কথা। কিন্তু আপোনালোকে একেবাৰে বিশ্বাস কৰক, পে'মেণ্ট কৰাৰ পাছত আমি কেতিয়াও আপোনালোকৰ পইচাবোৰ আমি খাই নথওঁ, কাৰণ আমি অসমৰ মানুহ ক'লেও সুপলাই হাৰি যাব নোৱাৰে। আৰু এটা কথা, আপোনালোকে কেলৈ আমি পে'মেণ্টটো আগতীয়াকৈ লওঁ, যদি আপোনালোকে বস্তুখিনি পোৱাৰ পাছত আপোনালোকে আমাৰ লগত ফোন ৰিচিভ নকৰিলে, আপোনালোকে ফোনটো ছুইচ অফ কৰি দিলে বা হেৰি নকৰে, আমি ক'ত আপোনালোকক বিচাৰি যাম? আপোনালোকক বিচাৰি যোৱাৰ আমাৰ কোনো অপশ্যনে নাথাকে। কিন্তু আমি যদি আপোনালোকক পইচা খাই পেলাই বস্তু নিদিওঁ তেতিয়াহ'লে আপোনালোকে আমাক বিচাৰি অহাৰ এটা অপশ্যন আছে। কাৰণ ডিটেইলছ আমি ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউব সকলোবোৰত আমাৰ ডিটেইলছ দিয়া আছে। আপোনালোকে আমাৰ ওপৰত কেছো কৰি দিব পাৰিব, কিন্তু আপোনালোকক বিচাৰি ক'ত আমি কেছটো কৰি যাম, সেনেকুৱা কথা। সেইকাৰণে সেইখিনি কথা। আৰু আমি দুই ধৰণে আপোনালোকে জানে যে আমি কুৰিয়াৰত পঠিয়াওঁ, আমি দুই ধৰণে পঠিয়াওঁ, পোষ্ট অফিচত পঠিয়াওঁ আৰু STC কুৰিয়াৰত পঠিয়াওঁ। যোনসকল মানুহ STC কুৰিয়াৰত ল'ব নোৱাৰে তেওঁলোকক আমি পোষ্ট অফিচৰ যোগেদি পঠিয়াওঁ। আৰু STC কুৰিয়াৰত পঠিয়ালে আমাৰ এটা সুবিধা হয় আৰু এটা অসুবিধাও হয়। এটা সুবিধা হয়, দুদিনত আমি বস্তুখিনি পাওঁ আৰু ডাইৰেক্ট ঘৰত নাপাওঁ, আমি STC কুৰিয়াৰৰ পৰা নিজে গৈ লৈ আহিব লগা হয়। আৰু পোষ্ট অফিচত যদি পঠিয়াওঁ আপোনালোকৰ এটা এডভান্টেজ আছে যে ঘৰত ডাইৰেক্ট দিয়েহি, কিন্তু এটা ডিছএডভান্টেজ আছে যে 5 দিন 6 দিন লাগে পোষ্ট অফিচৰ কুৰিয়াৰত পঠিয়ালে। সেইটো কাৰণে আপোনালোকে যোনটো কুৰিয়াৰত বিচাৰে আমি সেইটো কুৰিয়াৰতে পঠিয়াই দিব পাৰিম। ইমানে আছিলে আজি মোৰ ভিডিঅ'টিত ক'বলগীয়াখিনি। আৰু ইফালে কিট পূৰা পেকিং হৈ আছে বুলি কৈছে, এতিয়ালৈকে 10-15টামান কিট পেকিং কৰিলে, কিন্তু মোক ভিডিঅ' বনাই নিদিলে কাৰণে আপোনালোকক মই দেখুৱাব পৰা নাই। কিন্তু এতিয়া মই ফোন কৰি পেলাই জনাইছোঁ যে অকণমান নহ'লে মোৰ ভিডিঅ' বনাই থ'ব, তেতিয়া মানে মোৰ আপলোড কৰিবলৈ আপোনালোকক দেখুৱাবলৈ ভাল হ'ব। এতিয়া ভিডিঅ' কৰিব লৈছে বাৰু, সেইটো নেক্সটটো ভিডিঅ'ত মই আপলোড কৰিম, আপোনালোকে চাই ল'ব পাৰিব কাৰ কিট পেকিং কৰিছিলোঁ। কিন্তু কিছুমান পেকিং মানে ভিডিঅ' কৰা নহ'ল। আৰু যিহেতু কাইলৈ মানডে আৰু মানডেৰ পৰা কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট হ'ব, আজিতো ছানডে, সেইটো কাৰণে কোনো কুৰিয়াৰ খোলা নাথাকে। যোৱাটো সপ্তাহত, যোৱাটো উইকত যোনে পে'মেণ্ট কৰিছিলে সকলোবোৰে এই মানডেৰ পৰা পূৰা ডেলিভাৰী দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু অকণমান বাৰে কৈছোঁ, অকণমান দেৰি হ'লে আপোনালোকে কেতিয়াও বেয়া নাপাব। আৰু এটা কথা মই পাহৰিয়ে গৈছিলোঁ, কিছুমানে সুধি থাকে মোক যে বস্তুটো মই পঠিয়ালোঁ কিন্তু কেতিয়া পাব। অৱশ্যে সেইটো কথা নহয়, মই ইয়াৰ পৰা পঠিয়াব লাগে মই পঠিয়াওঁ, কিন্তু কুৰিয়াৰৰ সমস্ত দায়িত্ব আপোনালোকৰ ঘৰলৈ পোৱালৈকে সমস্ত দায়িত্ব কুৰিয়াৰে লয়। কিবা এটা তাৰ মাজত যদি কিবা ডিছমিছ হৈ যায়, কুৰিয়াৰৰ ওপৰত কেছটো যাব, তেনেকুৱা হয়। কিন্তু পঠিওৱা কামখিনি মই কৰোঁ। কিন্তু মই এতিয়া বস্তুটো ক'ত পাইছে, মোৰতো ইয়াত কোনো ট্ৰেকিং নম্বৰ নাই বা ক'ত ট্ৰেক কৰিব পৰা ক'ত বস্তুটো পাইছে মইতো নাজানো ন, তেনেকুৱা আৰু যেতিয়া পাব তেওঁলোকে আপোনালোকক নিশ্চয় ফোন কৰিবই। সেইটো আপোনালোকক বাৰে কৈছোঁ, মোক বহুতে মেছেজ কৰি সুধি থাকে, মানে ইমানেই মোৰ মেছেজ আহে যে কেতিয়া আহিব। কাৰণ পাৰ্চনেলি ইমানখিনি মেছেজ কৰিবলৈও মেছেজ দিবলৈও মোৰ সময় নাথাকে। সেইটো কাৰণে মই সমজুৱাভাৱে আজি আপোনালোকক সকলোবোৰ কথা ক'লোঁ। আপোনালোকে কোনো যাতে কথাবোৰ বেয়া ভাবি নলয়। মোক মনত কিছুমান খুদনি লাগি আছিলে, সেইবোৰ কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি সেইখিনি কথাই মই আপোনালোকক ক'লোঁ। আৰু যিহেতু আজি ছানডে মই ওলাইও যাব পৰা নাই, মই আপোনালোকক ক'লোৱেই যে দেউতাৰ ভাগৰ পাৰ্টি হৈ আছে। দেউতা যিহেতু যোৱাবাৰ ৰিটায়াৰমেণ্ট হ'ল যোৱাবাৰ, সেইটো কাৰণে মানুহবোৰে মৰম চেনেহ পাহৰিব নোৱাৰি দেউতাৰ ভাগৰ পাৰ্টি খাবলৈ আহিছে আমাৰ ঘৰত ধুনীয়াকৈ। আৰু আজি অকণমান এই ভিডিঅ'টো মানে পাৰ্টিটো মই অকণমান দেখুৱাই দিওঁ আপোনালোকক, কিমান মানুহ আহিছে কি কথা। তলত পাৰ্টি চলি আছে আৰু মই একেবাৰে আমাৰ ঘৰৰ আমাৰ একদম মহলৰ ওপৰত আছোঁ, চৰ্টৰ ওপৰত আছোঁ। যিহেতু আজি ইয়াতে থাকি পেলাই মই কথাখিনি ক'ব লাগিব, কাৰণ তলত পূৰা মানুহ ফুল, মানে হাউচ ফুল হৈ আছে। আৰু অকণমান আপোনালোকক তললৈ গৈ পেলাইও দেখুৱাম, চাই থাকিব। অকণমান এনেকৈ দেখুৱাই দিছোঁ আমাৰ চাৰিওফালে একদম হেৰিটো, অকণমান চাই ল'ব পাৰিব। এইটো আমাৰ এটা বিল্ডিং হয়, এইটো দুমহলীয়া হয়। আৰু এইফালে আমাৰ গেটখন, আৰু এইটো যোনটো বনাই আছে এইটো নিউ, এইটো 3মহলীয়াকৈ বনাইছে। আৰু তললৈ গৈ পেলাই আপোনালোকক অকণমান দেখুৱাই আছোঁ, বলক তেতিয়া। ইফালে পূৰা আলহীৰ গাড়ী আগফালে পূৰা ভৰ্তি হৈ আছে। আৰু এইফালে ধুনীয়াকৈ পাৰ্টি চলি আছে, যিহেতু ইয়াত বহুত ঠাণ্ডা, সেইটো কাৰণে মানুহবোৰক ইয়াতে বহাইছোঁ। আৰু মোৰ এতিয়া ৰুমলৈ আহিলোঁ, আৰু দেউতাই বোলে অকণমান মানুহবোৰৰ সন্মান যাচে, সেইটো কাৰণে আমাৰ মিচিঙৰ মাফলাৰ এয়া ছখন উলিয়াই লৈছোঁ। আৰু কেনেকৈনো সন্মান যাচে সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ, মনে দেখুৱাম, কাৰণ তাত মই ভিডিঅ' মানে কথা নকওঁ আৰু অকল ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম, চাই থাকিব।
টিকুলু টিকুলু মিমি কৰিছে নি এইফালে পুৰা চাইমন নেকি অ' বাইদেউ কালে 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 হেৰি ভৰাই আছে এই আলহী লৈ টোপোলা লুত আৰে মাম কালে ভৰাই আছা এইটো আলহী টোপোলা ভাত পানী বনাই হৈ গ'ল নি মাৰি থাকা দেই মাৰি থাকা পুৰা গান 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 ভিডিঅ' এটা কৰি দিছোঁ এনেকে যাও তৃতীয়তে আমাৰ সোণাল দেৱ হ'ব দিয়া হ'ব ধন্যবাদ ভৱিষ্যত উজ্জ্বল কামনা কৰিম হাতটো এৰিবি আকৌ চতুৰ্থত এইটো আমাৰ বাইদেউ মনালী পৰিস্মিতাৰ বাইদেউ মানুহজন পৰিস্মিতাৰ বাইদেউ আৰু ছাৰক এইটো আৰু মাননীয় এতিয়া আমাৰ কাৰ্যসূচীলৈ আহিম চাবিটো ল'বা আকৌ চাবি আকৌ বিচাৰিছে আমি কাৰ্যসূচীলৈ আহিম আৰু এতিয়া সিমানেই আছিল আজিৰ ভিডিঅ'টি আৰু অকণমান দেখুৱাই দিলোঁ দেউতাহঁতে ফূৰ্তি কৰি থকা অকণমান দেখুৱাই দিলোঁ আৰু তেওঁলোকক সম্বৰ্ধনা জনালোঁ আৰু ওলাইছোঁ অকণমান মই ঘৰৰ পৰা ৰাস্তালৈকে বুলি ইমানেই গৰম আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু ইটো ভিডিঅ'ত আপোনালোকক আজি যোনখিনি বস্তু পেকিং হৈ আছে সকলোবোৰ আপোনালোকক দেখুৱাম গতিকে নেক্সট ভিডিঅ' চাব বুলি আশা কৰিলোঁ ইয়াতে ভিডিঅ'টি সমাপ্ত কৰিলোঁ সকলোকে ধন্যবাদ জনাইছোঁ বাই বাই